নমস্কাৰ সকলোকে। আজি মানে আমাৰ বাইজনীও অহা নাই, মোৰ বৰ গা বেয়া। তথাপি কামখিনিতো কৰিবই লাগিব, ঘৰত অকলে আছোঁ যেতিয়া। ৰন্ধা বঢ়াত নামি গৈছোঁ এতিয়া। তো আজি কি বনাওঁ চাওঁ আহক। এয়া ভাবিছোঁ বেঙেনা ফ্ৰাই কৰোঁ, ভাত হৈ গ'ল। এতিয়া বেঙেনা ফ্ৰাই কৰোঁ। বেঙেনা আজি অকণমান বেলেগ ষ্টাইলত কাটিছোঁ। সদায় একেধৰণে কৰা হয়, আজি আৰু অকণমান ওস্তাদি মাৰিলোঁ আৰু। এয়া চাওক, দীঘল দীঘলকৈ কাটিছোঁ মানে। কেৰাহী অলৰেডি গৰমে আছে। এয়া কালেৰে পেষ্ট কৰা আছে, মুগৰ দালিৰ বৰ বনোৱা। এয়া আছে অকণমান মাছ, পুঠি মাছ। কিহেৰে বনাওঁ চিন্তা কৰি আছোঁ। ভাবিছোঁ স্কোৱাছ আলুৰে বনাওঁ নেকি। বিলাহীৰ জোল সদায় খাই খাই আমনি লাগিছে। এতিয়া মই চব্জি কটাত লাগি গ'লোঁ, অলপ খৰধৰ কৰিব লগা হৈছে। যিহেতু অকলে গোটেইখিনি মেনেজ কৰিব লাগে, বিশেষ নহয়। এতিয়া ৰাতিপুৱাৰ সময়খিনিতহে অকণমান দৌৰা দৌৰি হয়, কাৰণ এইখিনি সময়ত মোৰ হাজবেণ্ড যাবলৈ ওলায়, তো তেওঁক গোটেইখিনি খুৱাই মেলাই পঠাব লাগে। এতিয়া স্কোৱাছ আলু কাটি ভাবিলোঁ ইয়াৰে মাছৰ তৰকাৰী এখন বনাওঁ। এইকেইদিন ৰেগুলাৰ বিলাহীৰ তৰকাৰী খাই আছোঁ, ভাল নলগা হৈছে তাৰমানে। এতিয়া এইখিনি কৰি তাৰপিছত দালি বটা আছে, সেইখিনিৰ বৰ বনাম। এতিয়া এইখিনি কটা হ'ল, এইখিনি এতিয়া ধুই ধাই লৈছোঁ। এইখিনি ধুই মেলি এতিয়া মাছখিনি ফ্ৰাই কৰি তাৰপিছত আঞ্জাখন বনাম। এতিয়া আচলতে ৰাতিপুৱা আৰু আমাৰ দাদাক ভাত দিব লাগে, ৰুটি বা ভাত। তো আজি ভাতেই দিছোঁ, মোৰ যিহেতু গা বেয়া, ৰুটি বনাবলৈ মন নগ'লে। তেওঁক ভাতটো দি ল'লোঁ, লৈ এয়া মাছখিনি ফ্ৰাই কৰিবলৈ দিছোঁ। মাছখিনি ফ্ৰাই হৈ আছে। এতিয়া চব্জিখিনি সৰু সৰুকৈ কাটি পিঁয়াজ কাটি লৈছোঁ। এতিয়া পিঁয়াজ দিলোঁ। এতিয়া চব্জিখিনি বহাই দিছোঁ, এতিয়া আৰু চিন্তা নাই। ভাত হৈ গ'ল, চব্জি হৈ গ'ল। এতিয়া চব্জিখন উতলি আছে, হাজবেণ্ড গা ধুই আছে, তেওঁ আহিলে ভাতটো দি দিব পাৰিম আৰু। হৈ গ'ল আজিৰ থালি, এয়া আপোনালোকক দেখাইছোঁ। হৈ গ'ল।